guys, good morning. মোৰ নাম ৰিয়া বিশ্বাস। মই নিটকো পেট্ৰলিপছ কোম্পানীৰ পৰা কৈ আছো। আজি মই আপোনালোকক দেখুৱাব বিচাৰি আছো আমাৰ এয়াৰলো ব্ৰেণ্ডৰ হয় এইটো এৰো ফাষ্ট যোনটো 40 সেগমেন্টৰ হয় মটৰচাইকেলৰ কাৰণে বেষ্ট হয়। এইটো আপোনাৰ 20W40 হয় SL গ্ৰেডৰ হয় লিখা আছে ইয়াতে SL গ্ৰেডৰ হয়। এইটো আপোনাৰ জাৰ্মান টেকনলজি হয় আৰু 1 লিটাৰ এভেইলেবল আছে পেকিং সাইজে এভেইলেবল পাই যাব আপোনালোকে। ইয়াতে আপোনাৰ স্ক্যানাৰ দি আছে কিবা ইনফৰমেশন লাগিলে চাব পাৰিব। তলত গ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া আছে তাতে আপোনালোকে চাব পাৰিব এইখিনিও আৰু ইয়াতে আমাৰ এয়াৰলুবৰ লিখা আছে এম্বুজাৰটো দিয়া আছে। পিছপিনে গ'লে আপোনালোকে MRP চাব পাৰিব 435 ইয়াতে লিখা আছে 435 আৰু ইয়াতে এম্বুজাৰো দিয়া আছে আৰু এইটো কোনো পেকিং সাইজ ভাল হয় ইয়াতে আপোনালোকে লিকেজৰ কোনো চান্সেছ নাই। ইয়াতে আপোনালোকে এতিয়া আমাৰ তেলৰ কোৱালিটিটো দেখুৱাব বিচাৰি আছো। ইয়াতে আপোনালোকে চাব পাৰিব এলুমিনিয়ামৰ ফয়েল দি আছে চাওক ইয়াতে লিকেজৰ কোনো চান্সেছ নাই। সো এতিয়া মই আপোনালোক তেলৰ কোৱালিটিটো দেখুৱাব বিচাৰি আছো। এটা আপোনালোকে ৰেড কালাৰ পাই যাব এভেইলেবল পাই যাব। তেলৰ কোৱালিটিও বেষ্ট কোৱালিটি হয় আপোনাৰ। লগতে আৰু এটা আছে অফাৰ আছে আপোনালোকৰ এইটো ইয়াতে আপোনালোকে এটা কুপন পাব যোনটো মই আপোনালোকক দেখুৱাই আছো। যোনটো এটা কুপন দেখা পাইছে আপোনালোকে এটা লিখা আছে কুপন ফ্ৰী পাব লগতে আৰু আমাৰ ইউটিউব চেনেলো আছে কিবা যদি ইনফৰমেশন লাগে তাতে তলৰ স্ক্ৰিনত দিয়া থাকিব নম্বৰখিনি সো তাতে আপোনালোকে গোটেইখিনি ইনফৰমেশন ল'ব পাৰিব। ধন্যবাদ।